নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকক জনাব পাই সুখী হৈছোঁ যে এতিয়া পূজাৰ বাবে বহুতো ডিজি আপোনালোকৰ প্ৰয়োজন হ'ব। আৰু এয়া চাওক, এয়া ডিজি অৰুণাচলৰ পৰা আপোনাৰ বঙাইগাঁৱলৈ নি থকা এয়া ডিজি। আমাৰ ডেলিভাৰী হৈ যায়, চব হৈ যায়। আপোনালোকে খালি কণ্টেক্ট কৰিব আপোনালোকক যদিহে ডিজিৰ প্ৰয়োজন আছে। এতিয়া আপোনালোকে জানেই যে যিহেতু নতুন CPCB 4 আহিলে, ডিজি দাম আগৰ তুলনাত বহুত বেছি বৃদ্ধি পাইছে। সেয়েহে নতুনকৈ 50% কম মূল্যত ব্যৱহাৰযোগ্য ডিজি, খুব ধুনীয়া ভাল কণ্ডিশ্যনৰ ৰানিং থকা একদম ভাল ডিজি আপোনালোকৰ যদি প্ৰয়োজন আছে, এই নম্বৰ এটা দিম, নম্বৰটোৰ লগত কণ্টেক্ট কৰিব আৰু আপোনালোকে ধুনীয়া ধুনীয়া ডিজি পাব। পূজা আহিল, পূজাৰ বাবে আপোনালোকৰ খুব প্ৰয়োজন হৈছে ডিজি এটা, আপোনাৰ ছেকেণ্ড হেণ্ড ডিজি একদম খুব প্ৰয়োজন হৈছে পূজাৰ বাবে। আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰিব আৰু বুকিং কৰক, অতি সোনকালে বুকিং কৰক। ধুনীয়া ধুনীয়া ডিজি আছে, ৰানিং কণ্ডিশ্যনৰ বহুত ধুনীয়া ডিজি আছে আমাৰ হাতত। আপোনালোকক লাগিলে যোগাযোগ কৰক, মই নম্বৰ দি দিম, আপোনালোকে ফোন কৰক, কথা পাতক আৰু এটা ধুনীয়া ডিজি লৈ যাওক। চাব পাৰিবহি আহি আৰু লৈ যাব পাৰিব ধুনীয়াকৈ। আৰু যদিহে আপোনালোকক ডেলিভাৰী দিব লাগে, তেতিয়াহ'লে আমি জেগাত পਹੁঞ্চাই দিম, তাত ষ্টাৰ্ট কৰি চাব পাৰিব ভাল কণ্ডিশ্যনৰ হয়নে নহয়। আপোনালোকক ভিডিঅ' পঠাম, যদিহে লাগে আগতীয়াকৈ এতিয়া যোগাযোগ কৰক। ধুনীয়া কণ্ডিশ্যনৰ ডিজি আমি ডেলিভাৰ দি আছোঁ। পূজাৰ বাবে এতিয়া বহুত আছে, আপোনালোকক লাগে যদি সোনকালে যোগাযোগ কৰক। ভিডিঅ'টোত দুটা ডিজি দেখুওৱা হৈছে, এটা হৈছে অৰুণাচল আৰু এটা হৈছে মেঘালয়। মেঘালয়ৰ পৰা ডিজি লোৱা হ'ল, বৰ্তমান ডেলিভাৰ দিয়া হ'ল ডিব্ৰুগড়ত, আৰু যোনটো অৰুণাচলৰ পৰা লোৱা হৈছিল সেইটো বৰ্তমান দিয়া হ'ল আপোনাৰ বঙাইগাঁৱত। असम से आया है, असम तेजपुर से आपका डीजी लिया है, ठीक है। तो मतलब आपको कैसा लगा है? आपसे फोन पे बात हो रहा है इंग्लिश में? कोई बात नहीं, हिंदी में भी बोलो, इंग्लिश में भी बोलो। अच्छा। Hello, I'm Mr. Thomas Roy Malay. I'm the chairman of Arsla Organic Tea Growers Producer Cooperative Society in Meghalaya, in Riboy district. Since our factory has been closed, we had a discussion with Mr. Saikia that he'll be buying our DG set. Okay, we agreed the price few days back, and he has promised to come today to lift the DG set. He has lifted the DG set today. We are on the site right now, and he has paid all the payment which has been agreed to be paid to the society. I am very thankful. The society is very thankful to him. He is a good businessman. He is a very reliable person, because what we found that he was very prompt on the commitment he has given to us that he'll be coming today. Exactly at the same time as fixed, he has come. So we are very thankful to him. He is a very reliable person. Thank you.